হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালেই। আজি ভিডিঅ'টো মৰ্ণিঙৰ পৰা আৰম্ভ কৰিছোঁ। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজিৰ দিনটো কি কৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এতিয়া ৰাতিপুৱাৰ পৰা কামখিনি জল্দি কৰি লওঁ। আৰু আজি নহয়, ৰাতিপুৱাৰ পৰা বতৰটো ইমান বেয়া কৰিছে, সেইকাৰণে মই চুৱেটাৰটো পিন্ধি ল'লোঁ। আৰু আপোনালোকক মই দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। শেষত কমেণ্ট কৰি জনাব যে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট কৰি জনাব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অনকৈ দিব, যাতে মোৰ আহিবলগীয়া সকলোবোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। A few moments later. হাই এভৰিৱান, আৰু মই এতিয়া আহি গ'লোঁ কিটচেনলৈ। মানে আজি মই ভাত বনাইছোঁ। এইফালে কণী আলু বিলাহী বনাইছোঁ। যিহেতু মা আৰু পাপাহঁত ঘৰত নহয়, ভণ্টি আৰু মইহে আছোঁ, আৰু সেইকাৰণে এনেকৈ চিম্পুলকৈ বনাইছোঁ। আৰু এইফালে বনাইছোঁ মই লেচেৰি মাহ আৰু আলু ভাজি। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। হাই এভৰিৱান, আৰু মই ভাত পানী খাই আহি গ'লোঁ। আৰু এতিয়া মই আহিছোঁ মায়ে সৰুকৈ কৰা বাগানখনলৈ। আৰু বেঙেনাটো ধৰিব পাৰিছেনে নাজানো, কেমেৰাত সৰু হৈ আছে। আৰু মায়ে মানে যি পায় ইয়াত চব মানে লগায়, আৰু জিকা, ভাতকেৰেলা, ভোল যি পাইছে সকলোখিনি লগাইছে। জলকীয়া লগাইছে আৰু মানে ভোট জলকীয়াও লগাইছে। সেইটো মানে ধৰিব নোৱাৰে আপোনালোকে। আৰু যেতিয়া ডাঙৰ সময় আপোনালোকক দেখাম বাৰু। ইয়াত সৰু জলকীয়া লাগিছে। মায়ে মানে যি পায় আৰু যি গুটিয়ে নহওক মানে সকলোখিনি লগাবলৈ মানে মায়ে মানে চেষ্টা কৰে। আৰু এয়া হৈছে আপোনালোকে চিনি পায়নে বাৰু, টেঙা, কিবা এটা টেঙা বুলি কয় বাৰু। টেঙাটোৰ নাম মই ভালকৈ নাজানো বাৰু। আৰু এইজোপা হৈছে জিকা গছ। আৰু সেয়া দেখিছেনে, লাগিছে অকণি হৈ আছে। হয়তো আপোনালোকে টেঙাটো ভালকৈ দেখিব নোৱাৰে। আৰু এতিয়া যাম আমি মানে আম খাবলৈ। আৰু সেয়া আপোনালোকক অকণমান দেখাম। আৰু মানে কি আৰু এনেকৈ দিনটো মানে কি কৰিলোঁ আপোনালোকক সকলোৰ লগত শ্বেয়াৰ কৰিলোঁ। হয়তো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকে। আগৰ কিতাপ ভিডিঅ'ত যেনেকৈ মৰম দিছে, এই ভিডিঅ'টো বহুত মৰম দিব বুলি আশা কৰোঁ। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। সকলো ভালে থাকক, সুস্থ থাকক। বাই বাই, লাভ ইউ অল।